হাই নমস্কাৰ মই এটা ধন্তি ড্ৰাইভৰ লগত গৈ আছোঁ সীতাজখলা গাখীৰ কিনিবৰ কাৰণে নহয় মন্দিৰ দৰ্শনৰ কাৰণে এমটি ৰিমেক চেনেললৈ স্বাগতম জনাই মই পুনৰ দেখাই আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ মই এটা সুন্দৰ এটা ৰাস্তা দি গৈ আছোঁ সীতাজখলা মন্দিৰ দৰ্শনৰ কাৰণে এটা সুন্দৰ ৰাস্তা দেখিছে দুই সাইডে দোকান ঘৰ এইবিলাক বজাৰ ঘৰ আৰু ইয়াৰ মাজে মাজে আমি গৈ পামগৈ এটা সীতাজখলা ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু আমি পাই গ'লোহি এইটো হৈছে সীতাজখলাৰ মন্দিৰ চাই থাকক ভিডিঅ'টো সীতাজখলাত আছোঁ এটা সুন্দৰ পৰিৱেশ চাওক মই এতিয়া আছোঁ একদম পাহাৰৰ ওপৰত এইবিলাক ফুল সুন্দৰ চাওক দেখি বহুত ভাল লাগি গৈছে সেয়া বাপন দা আৰু ধন্তি আহি আছে সেয়া কি মজা অলপমান শুই লওঁ এডোখৰতে আৰু এইডোখৰত দেখিছে সীতাৰ ভৰিৰ খোজ আছে সীতাৰ চৰণ সীতাজখলাত সীতাৰ চৰণ ওচৰত যাম আৰু দেখাম গৈ চাই থাকিব ওপৰৰ আমি আহিলোঁ পুৰা ওপৰত উঠিছিলোঁ ওপৰত আমি আহিলোঁ খেয়া এটা কৰোঁ এইখন হৈছে কিলিং নদী সীতাজখলা যদি মোৰ ভুল হোৱা নাই আৰু দেখিছে ওপৰত গোটেই সৰিয়হ অলপ সৰিয়হ আগলৈকে আছে বহুত দূৰলৈকে আছে আজি ভিডিঅ' ইমানে আছিলে ভিডিঅ' ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব